ভাল লাগিছে। গণতন্ত্ৰৰ এটা অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে BTRৰ 32 লক্ষ ৰাইজৰ সেই এটা অধিকাৰ আজি আমি BTRবাসী হৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই ৰৌতাবাসীক আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আহ্বান জনাব বিচাৰিছোঁ, সকলোৱে যাতে ঘৰৰ পৰা ওলাই আহি নিজৰ যি বহুমূলীয়া ভোট, সেই ভোট ৰাইজৰ হকে, নিৰাপত্তাৰ হকে, শান্তিৰ হকে সকলোৱে যাতে নিজৰ নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰে, মই তাকেই আহ্বান জনাইছোঁ। আৰু আশা কৰিছোঁ ৰাইজে নিশ্চয় আমাৰ BTR অঞ্চলৰ শান্তিৰ হকে ভোট প্ৰদান কৰিব। এই কেন্দ্ৰৰ পৰা মই এটাই মেছেজ দিব বিচাৰিছোঁ যে ৰাইজেই ওলাই আহক আৰু ৰাইজৰ কাৰণে আমি কাম কৰিবলৈ ওলাই আহিছোঁ। যোৱা 5টা বছৰ যেনেকৈ আমি শান্তি সম্প্ৰীতি নিৰাপত্তাবিহীনভাৱে বা নিৰাপত্তা আমি পাবলৈ সক্ষম হ'লোঁ, এই অঞ্চলৰ এনেকুৱা এটা পৰিবেশ আমি আজি পাবলৈ সক্ষম হৈছোঁ। গতিকে আহি থকা 5 বছৰতো নিৰাপত্তা শান্তিৰ বাবে, সমন্বয়ৰ বাবে সকলোৱে যাতে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰে।